1324টা ভোটগ্ৰহণ কেন্দ্ৰত 9,37,935 ভোটাৰে কোভিড প্ৰটকল মানি কৰিব লাগিব ভোটদান। ৰাজ্যৰ বিধানসভাৰ 27 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিজা নিজা ভোটগ্ৰহণ কেন্দ্ৰলৈ যাত্ৰা কৰিছে বিষয়া কৰ্মচাৰীসকলে। উল্লেখযোগ্য যে তেজপুৰ নিৰ্বাচনী জিলাৰ ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপাৰা আৰু চতিয়াকে ধৰি 5টা বিধানসভা সমষ্টিত মুঠ 9,37,935 গৰাকী ভোটাৰে শনিবাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। এইবাৰ ইয়াত নৱপ্ৰজন্মৰ 96% নতুন ভোটাৰ পঞ্জীয়ন হোৱাৰ লগতে ভোটাধিকাৰে সাব্যস্ত কৰিব। শনিবাৰে পুৱাৰে পৰা নিৰ্বাচনী জিলাৰ 1324টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে ভোটগ্ৰহণৰ জড়িত বিষয়া কৰ্মচাৰীসকল। জিলাখনৰ 1324টা ভোট কেন্দ্ৰৰ 60টা কেন্দ্ৰ বিজুলী সেৱা আৰু 80টা কেন্দ্ৰ মোবাইল সেৱাই ঢুকি নাপায়। জিলাখনত ভোটদান নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে 9,000 বিষয়া কৰ্মচাৰী চিনাক্ত কৰিছে আৰু ইয়াৰে 6,730 গৰাকী কোভিড প্ৰতিষেধক গ্ৰহণ কৰিছে। তেজপুৰ নিৰ্বাচনী জিলাৰ মুঠ 50টা কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। ইয়াৰ ভিতৰত তেজপুৰত 40টা, ৰঙাপাৰা সমষ্টিত 3টা, বৰছলা সমষ্টিত 2টা, চতিয়া সমষ্টিতো 2টা আৰু ঢেকিয়াজুলি সমষ্টিত 3টা কেন্দ্ৰই মহিলাই পৰিচালনা কৰিব। তেজপুৰৰ পৰা অৰূপ কলিতাৰ ৰিপৰ্ট, ৰাইনো নিউজ 24।